নমস্কাৰ বন্ধুসকল, ইউটিউবৰ পইচাৰে মই এখন নতুন বাইক আৰু ৰাণী অঞ্চলৰ এই বাইকখনৰ প্ৰথম কাষ্টমাৰ হলো মই। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে HBRT's ইউটিউব চেনেল। তো বন্ধুসকল, মই আছো বৰ্তমান পথাৰত কিয় আছো জানেনে? কাৰণ আজি মই আপোনালোকক বহুত উৎসাহেৰে মোৰ মনৰ কথা আপোনালোকৰ মাজত কৈ দিম। কাৰণ আজি মোৰ মনৰ আশা পূৰণ হ'ল, লগতে মোৰ এটা সৰু সপোন আছিল, সেই সপোনো পুৰা হৈ গ'ল। তো বন্ধুসকল, আপোনালোকেতো জানাই মোৰ এটা ইউটিউব চেনেল আছে যাৰ নাম হৈছে HBRT's ইউটিউব চেনেল, যিটো আপোনালোকে বৰ্তমান চাই আছে। তো মোৰ এটা আশা আছিল এই চেনেলটোত 5000 ছাবস্ক্ৰাইবাৰ কৰাৰ, আৰু এই চেনেলটো বৰ্তমান 5000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। লগতে মোৰ এই চেনেলটোৰ মনেটাইজো অন হৈ গ'ল, লগতে US ডলাৰো বৰ্তমান জমা হ'বলৈ ধৰিছে। আৰু মোৰ এটা সপোন আছিল যে এখন নতুন বাইক লোৱাৰ, গতিকে এই সপোনটোকো মই আজি পুৰা কৰিলোঁ। সঁচাকৈ মই এখন নতুন বাইক ল'লোঁ। কিন্তু এই বাইকখন মই ইউটিউবৰ পইচাৰে ল'লোঁ নে বোলো আনৰ ঘৰত ৰং কৰিবলৈ গৈ ল'লোঁ, ইয়াৰ বিষয়ে নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব। তো বন্ধুসকল, আজি মই কেৱল এই বাইকখন দেখুৱাম, মই কিনো বাইক ল'লোঁ সেই বাইকটো দেখুৱাম, লগতে মোৰ বাইকখনত কি ফিউচাৰ্ছ আছে সেইটো আজি মই আপোনালোকক গোটেই দেখুৱাই দিম। কাৰণ এই বাইকখন লৈ মই বহুত সুখী, আৰু মই যি আশা কৰিছিলোঁ সেই আশাটো পূৰণ হৈ গ'ল। গতিকে আপোনালোককো মই দেখুৱাই দিম বুলি ভাবিছোঁ। গতিকে আহক তেতিয়াহ'লে বন্ধুসকল, আপোনালোকক মই দেখুৱাই দিওঁ যে মোৰ বাইকত কি সুবিধা আছে। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিছোঁ বন্ধুসকল, মোৰ বাইকখনৰ নাম হৈছে পালচাৰ N125। তাৰপিছত দেখুৱাই দিছোঁ আপোনালোকক বাইকখনৰ ফ্ৰণ্ট ছাইড। এয়া হৈছে বাইকখনৰ সম্পূৰ্ণ লুক। বাইকখন কিন্তু বেলেগ N125তকৈ বহুত বেলেগ। এই বাইকখন বেলেগ N125তকৈ ষ্টাইলিছটো বহুত বেলেগ। দেখাত কিন্তু অফ ৰোডিং বাইকৰ নিচিনাকৈয়ে দেখি, কাৰণ এই বাইকখন বেলেগ N125তকৈ অকণমান ওখ। এই বাইকখন কিন্তু চিটটো অকণমান এক্সপালছৰ নিচিনাকৈ বনাইছে। দেখাত কিন্তু পুৰা অফ ৰোডিং বাইকৰ নিচিনাকৈয়ে বনাইছে। আপোনালোকে চাই লওকচোন কেনেকুৱাকৈ দেখে, পুৰা মানে মজা লাগে আৰু চলায়ো মজা লাগে। মুঠতে মই কম দামত এটা ভাল ষ্টাইলিছত যিটো বাইক বিচাৰি আছিলোঁ সেই বাইকখন বিচাৰি পালোঁ। বন্ধুসকল, এই বাইকত মোক এটা ফিচাৰ্ছ ভাল লাগিছে, যিটো ইয়াত চাইলেঞ্চাৰ আছে, সেই চাইলেঞ্চাৰটো তলত লগাই দিছে। মানে ওপৰত লগাই দিলে অকণমান কিবা বস্তু আনিলেও পুৰা খাই যোৱাৰ চান্স থাকে। সেইকাৰণে মোক এই বাইকখন এনেকুৱাকৈ তলত দিয়াৰ কাৰণে ভাল লাগিছে। আৰু বন্ধুসকল, এই যে কিছুমান বাইকৰ ইঞ্জিনটো মাটিৰ পৰা অকণমান তলত থাকে, কিন্তু এই বাইকটো মাটিৰ পৰা অকণমান বহুত ওপৰতে আছে। লগতে এই বাইকখনৰ যিটো আগত থাকে এই ফ্ৰক গাৰ্ড নে কি ক'ব, এই ষ্টাইলিছটো মোক বহুত ভাল লাগিছে। বন্ধুসকল, এই বাইকখনত আৰু এটা সুবিধাওতো ভাল লাগিছে মোক, যিটো USB চাৰ্জিং দিছে, এই সুবিধাটোও দিছে, ভালে লাগিছে। মানে মই কম দামী বাইকত এইটো নিদিব বুলি ভাবিছিলোঁ, তথাপি ইয়াত যি দিছে ভালে লাগিছে। আৰু ইয়াত আকৌ এটা সুবিধা দিছে, যিটো এটা অটো ষ্টাৰ্ট, মানে কেতিয়াবা ট্ৰেফিকত ফাঁচিলেও অকল ক্লাছটো মাৰি দিলে অট'মেটিক ষ্টাৰ্ট হৈ যাব। আৰু এটা ফিচাৰ্ছ ভাল লাগিছে, মানে বন্ধুসকল, ইয়াত এটা ডিজিটেল মিটাৰ লগোৱা আছে, আৰু যিটো ডিজিটেল মিটাৰত ব্লুটুথ কানেক্টিভিটিও আছে। আৰু যদি গাড়ীখনৰ কিবাখিনি হৈ আছে গোটেইখিনি ইয়াতে ওলাই, যদি ছাইড ষ্টেণ্ডটো পুৰি আছে তেতিয়াহ'লে ইয়াত ছাইড ষ্টেণ্ড বুলি লিখা থাকিব, আৰু ব্লুটুথ অন থাকিলে ব্লুটুথ বুলি লিখা থাকিব। ইয়াত কিন্তু বন্ধুসকল চেল্ফ মটৰ নাই। চেল্ফ মটৰ নাথাকা মোক বহুত ভাল লাগিছে, কাৰণ চেল্ফ মটৰ থাকিলে চেল্ফৰ শব্দটো বহুত খেৰ শব্দ হয়। এতিয়া এইটো নাই কাৰণে অকল ছুইচটো টিপি দিলে অট'মেটিক ষ্টাৰ্ট হৈ যায়। কিন্তু বন্ধুসকল, বাইকখনৰ পিছৰ চাকাত কিন্তু ডিস্ক ব্ৰেক নাই, আগত কিন্তু ডিস্ক ব্ৰেক আছে। বন্ধুসকল, বাইকখনত এটা ষ্টাইলিছ দেখাৰ কাৰণটো হৈছে এইটো থকাই বাইকখনত বহুত ষ্টাইলিছ দেখা পাইছে। আৰু এইটো যিটো মডগাৰ্ডৰ লগত লগোৱা আছে, এই ডিজাইনটোকো ভাল লাগিছে। বন্ধুসকল, এই বাইকখনৰ আকৌ এটা সুবিধা আছে, যিটো পিছৰ ব্ৰেক আছে, এই ব্ৰেকটো ধৰিলে আগৰ ব্ৰেকটোও একেলগে ধৰা খায়। আপোনালোকক দেখুৱাই দিছোঁ, চাওক, এয়া পিছৰ ব্ৰেকটো ধৰিলে আগৰ ব্ৰেকটোও অট'মেটিক ধৰা খায়। এতিয়া মই আপোনালোকক গাড়ীখন চলাই দেখুৱাই দিছোঁ কেনেকুৱাকৈ দেখা পায়, তো আপোনালোকে চাই থাকিব পাৰে। তো বন্ধুসকল, কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। তো বন্ধুসকল, এই বাইকখনৰ ভাল লগাৰ বিষয়েতো মই গোটেইখিনি কৈ দিলোঁ। বাকী ইয়াৰ বিষয়ে আপোনালোকে চাই ল'ব, ইউটিউবত বেলেগ বাইকাৰে বেলেগ
কথা কৈছে ইয়াৰ বিষয়ে ভাল বেয়া, কিন্তু মই যিহেতু এই বাইকখন লৈ বহুত সুখী, গতিকে মোৰ কাৰণে এয়ে যথেষ্ট। গতিকে আপোনালোকক বন্ধুসকল মই এইটোৰ কাৰণে ভিডিঅ'টো বনালো যে মই এখন নতুন বাইক ললো আৰু মোৰ যিটো আশা ইচ্ছা আছিল সেই ইচ্ছাটো পূৰণ কৰিলো। গতিকে আপোনালোকে এই ভিডিঅ'টো কেনেকুৱাকৈ পালে তো কমেণ্ট কৰি জনাবচোন।